বন্ধুসকল এইটো ভিডিঅ'ৰ পাৰ্ট 1 যদি চাব খুজিছে আপোনালোকে ডেসক্ৰিপচনত লিংক আছে একদম মিহিকে ভিডিঅ'টো চাই দিলে হ'ল হে শিখৰ বাবা আপুনি মহান আপোনাৰ দ্বাৰা মোৰ ঘৰ ৰং হৈ গ'ল হে শিখৰ বাবা আপোনাৰ শিখৰৰ পিকত ইমান মায়া সোমাই আছে আপুনি আপোনাৰ শিখৰ পিকেৰে গোটেই পৃথিৱীখন ৰং কৰি দিব পাৰিব হে বাবা শিখৰ বাবা জয় শিখৰ বাবা কি জয় তোমার সামসাগিরি তোমার বিরাট ভাল লাগছে তুমি আজিৰ পৰা মোৰে এসিস্ট্যান্ট হা মোর পৰাই দৰমহা চৰমহা লবি আৰু মোৰ লগতে থাকবি মোৰ বুঢ়া বাপটো ইয়াতে কি আইছি হারামজাদা পিটিৰ পৰা ডাইৰেক্ট বুঢ়া বাপ হৈ গলো আজি মই পিছে কি তই তো কুছিলি মই একো কৰবা নোৱাৰো ঘৰত বহি বহি শিখৰ খাই থাকো এতিয়া তই কিবা গম পোৱা মই শিখৰৰ পিক পেলাই পেলাই গোটেই পৃথিৱীত ৰং কৰি দিবা পাৰো মোৰ সমান পেইণ্টাৰ এই পৃথিৱীত নাই এইটো দেখছা মই যে পিক পেলাইছো এই পিকৰ এতিয়া কোটি কোটি টকা দাম হে ভগৱান কি যি দেখবাৰ ধৰছো এই পৃথিৱীত লৈ যা মোক সোনকালে লৈ যা মই আৰু থাকবা ইচ্ছা নাই এই পৃথিৱীত সোনকালে লৈ যা ৰে মোক সোনকালে লৈ যা সালা এই শিখৰ বাবাৰ পিকৰ হিচাপটো মই মিলাবই পৰা নাই কিমান টেংক বা মাল বাহিৰত গ'ল যোৱা সপ্তাহ 2 টেংকাৰ মাল গৈছে চাগে বাহিৰত আচ্ছা আচ্ছা এইবাৰ মিলিব Hey boss, how are you? কোনো কেলা তই বছ মাৰিব আহিছে কোন হয় কয় মই আহিছো আমেৰিকাৰ পৰা মই এজন মানুহক বিচাৰি আহিছো মানুহজনৰ নাম শিখৰ বাবা আপুনি চিনি পায়নে তেখেতক কেলা শিখৰ বাবাৰ নাম ল'ব আহিছ মুখত জয় শিখৰ বাবা বুলি কয় জয় শিখৰ বাবা তোৰ কেলা উকাত আছে শিখৰ বাবাৰ নাম ল'বলৈ জানো নেকি তই শিখৰ বাবা কোন হয় শিখৰ বাবা সেইজন মহান ব্যক্তি হয় যাৰ পিকৰ এই গোটেই পৃথিৱীত কোটি কোটি টকা দাম আছে তই জাননে কিবা যোৱা সপ্তাহে 32 টেংক মাল গৈছে বাহিৰত শিখৰৰ পিক গৈছে বাহিৰত I'm sorry মই গম পোৱা নাছিলো নহয় পিছে মই সুদূৰ আমেৰিকাৰ পৰা সেই মহান মানুহজনক লগ কৰিব আহিছিলো পিছে লগ পাম নে কেলা লগ পাবি এপইণ্টমেণ্ট আছে তোৰ লগত এপইণ্টমেণ্ট yes আছে মোৰ তাতে এপইণ্টমেণ্ট আছে মই যোৱাকালি অনলাইন বুকিং কৰি লৈছিলো এপইণ্টমেণ্টটো এই ঘৰটো দেখিছ কেলা এই ঘৰটো আমাৰ শিখৰ বাবাই একদিনতে ৰং কৰিছে এই ঘৰটোৰ ৱালটো চা পিকাই একদিনতে ৰং কৰি পেলাইছে পাৰিব তহঁতৰ আমেৰিকাত কোনোবাই নাই নোৱাৰে গতিকে দেৰি নকৰো বলক শিখৰ বাবা ওচৰলৈ যাওঁ বল লৈ যাই আছো তোক এই ষ্টপ কোনিয়ে তই মানে এখেতে শিখৰ বাবাক লগ কৰিব আহিছে আমেৰিকাৰ পৰা আহিছে আৰু এপইণ্টমেণ্ট লৈ আহিছে ঐ জুমি তুমি এনেকে আহিলে কি লগ কৰিব পাৰে নেকি ঐ ইয়াক চেক কৰচোন ভালকে অকে বছ এতিয়া চেক কৰি আছো চাওঁ হাতখন দাং দাঙি আছো ৰবা ক্লিয়াৰ আছে বছ যাব পাৰিব যোৱা ভিতৰত জয় শিখৰ বাবা কি জয় কোনিয়ে তই শিখৰ বাবা মই আহিছো আমেৰিকাৰ পৰা আপোনাৰ ইণ্টাৰভিউ ল'বলৈ ভিতৰত সোমাব পাৰিম নে সেই চেয়াৰখনত থেংক ইউ শিখৰ বাবা বহিব দিয়াৰ কাৰণে এতিয়া কচোন তোৰ উদ্দেশ্যটো কি আহিছা তই মোৰ ওচৰত পিছে কথা পাকাই নাথাকো ডাইৰেক্ট কথাটো কওঁ মানে আমাৰ তাতে মানে আমেৰিকাত এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মানে তাতে পেইণ্টিং কৰিব লাগে সেইকাৰণে আপোনাৰ দৰকাৰ হৈছে তাতে মানে সহজ অৰ্থত ক'বলৈ গ'লে আপুনি তাতে গৈ ৰং কৰিব লাগিব ৰং কি কথা কৈছা তই মই আমেৰিকাত যাই পিনে ৰং কৰিবৰ কাৰণে শিখৰ বাবা হৈছো নেকি এইটো দেখা পাইছা সোণাৰ বাল্টি এই সোণাৰ বাল্টিত পিক পেলাই পিকগিলা জমা কৰি মই বাহিৰত বিক্ৰী কৰোঁ আনকি এইখন ঘৰৰ মজিয়াটো মই পিক মাৰি ৰং কৰিছোঁ আনকি তোৰ বহি থকা চেয়াৰটো মই পিক মাৰি ৰং কৰিছোঁ আৰু মই আজি অসম দেশ এৰি পিনে আমেৰিকাত যাম লাজ লগা নাই তোৰ মই যি কৰিম মোৰ দেশৰ কাৰণে কৰিম মোৰ জন্মস্থানৰ কাৰণে কৰিম বাকী চব পাহৰি যা ঠিক আছে পিছে শিখৰ বাবা আপোনাৰ কথাটোৱে ৰাইট মই এনেই আহিলোঁ মই আৰু ঘূৰি যাওঁ আৰু মোৰ কোনো কাম নাই ইয়াতে